নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল দ্য ষ্টাডি আসামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসম পুলিচৰ লিখিত পৰীক্ষাৰ পৰা গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাটোৰ নাম কি? চাৰিটা অপশ্যন দিয়া আছে: অসম সাহিত্য বঁটা, অসম বৈভৱ বঁটা, অসম গৌৰৱ বঁটা, সাহিত্য অকাডেমী বঁটা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, অসম বৈভৱ বঁটা। নেক্সট প্ৰশ্নটো হ'ল, কিমান তাৰিখে লাচিত দিৱস পালন কৰা হয়? চাৰিটা অপশ্যন দিয়া আছে: 24 নৱেম্বৰ, 2 জুন, 2 ডিচেম্বৰ, 14 নৱেম্বৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, 24 নৱেম্বৰ। নেক্সট প্ৰশ্নটো হৈছে, ৰামচৰিত মানস কোনে ৰচনা কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে: কবিৰ, হুমায়ুন, শংকৰদেৱ, তুলসীদাস। শুদ্ধ উত্তৰ তুলসীদাস। নেক্সট প্ৰশ্নটো হৈছে, কোনখন অসমীয়া চলচ্চিত্ৰই প্ৰথম স্বৰ্ণকমল বঁটা লাভ কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, হালধীয়া চৰাই বাওধান খায়। নেক্সট প্ৰশ্নটো হ'ল, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? চাৰিটা অপশ্যন দিয়া আছে: 28 ফেব্ৰুৱাৰী, 28 জানুৱাৰী, 24 ফেব্ৰুৱাৰী, 5 জুন। শুদ্ধ উত্তৰ হ'ল 28 ফেব্ৰুৱাৰী। নেক্সট প্ৰশ্নটো হ'ল, ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কিমান চনত অনুষ্ঠিত হয়? শুদ্ধ উত্তৰ হ'ল অপশ্যন 1952। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কোনে মণিকাঞ্চন সংযোগ বুলি কৈছিল? চাৰিটা অপশ্যন দিয়া আছিল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন এ, লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট প্ৰশ্নটো হ'ল, কামৰূপত হৰ্ষবৰ্ধনৰ সমসাময়িক ৰজা কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন এ, ভাস্কৰ বৰ্মন। নেক্সট প্ৰশ্নটো হ'ল, কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, প্ৰতাপসিংহ। নেক্সট প্ৰশ্নটো হ'ল, কোনজন আহোম ৰজাই যোৰহাটত ৰাজধানী পাতিছিল? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, গৌৰীনাথ সিংহ। নেক্সট প্ৰশ্নটো হ'ল, কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নৰনাৰায়ণ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।